নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে? মোৰ চেনেল আছামলৈ পুনৰবাৰ মই স্বাগতম জনাইছোঁ। আপোনালোকক মই কথা এটা ক'ব বিচাৰিছোঁ। আকৌ বন্ধ হ'ব 2000 টকীয়া নোট। সঁচাকৈ কৈছোঁ, অহা 20 জানুৱাৰীৰ পৰা 2000 টকীয়া নোট বন্ধ হ'ব, সম্পূৰ্ণৰূপে বন্ধ হ'ব। এইটো মই নিজে কোৱা কথা নহয়, এইটো ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা নটিফিকেশ্যন দিল্লীৰ পৰা দিয়া হৈছে। আপোনালোকক দেখুৱাম মই, আপোনালোকে চাই ল'ব। এইটো চাওক, আপোনালোকেতো চালেই, মই দেখুৱালোঁ। আপোনালোকৰ কাৰ 2000 টকীয়া নোট আছে, আপোনালোকে অহা 20 জানুৱাৰীৰ আগতে আপোনালোকে চেঞ্জ কৰি লওক, এতিয়া ভাল থাকিব। যদি পিছলৈ আপোনালোকে 2000 টকা যদি নোট যদি কামেই নাহে, আপুনি ঘৰত ৰাখিবলৈ কি কৰিব? সেইকাৰণে সময় অহাৰ আগতে মই আপোনালোকক জনালোঁ। আপোনালোকৰ দায়িত্ব, আপোনালোকে চেঞ্জ কৰে নকৰে আপোনালোকৰ কথা। মোৰ মতে চেঞ্জ কৰি লোৱাটো বেটাৰ হয়, না কি কয়? যদি কি কয়, চেনেলটো যদি ভাল লাগিছে, যদি মোৰ কথা কোৱাত যদি ভাল লাগিছে, মোৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। সকলো মানুহ যেন পূৰা হাৰাশাস্তি নহয়, আপোনালোকক অনুৰোধ জনালোঁ। থেংক ইউ, ধন্যবাদ।